লাজ নাই চৰম নাই তেতু গৈলেকে শেষ হোপা খাই আহিছে কোনে কি খাইছে কোনে খাব আৰু মহাপুৰুষে দাদা কি শুনিছো মই এবাৰ ৰাগিয়াল বস্তুৰ পৰা সদায় দূৰতে বিদ্ৰোহ হ'ব এ মনে মনে থাকক আপোনাৰ ওপৰতো মোৰ সন্দেহ আছে নাপায় সন্দেহ বস্তুটো বেয়া বস্তু লেকচাৰ মাৰিব নালাগে ভাত খাওক ৰাতিপুৱাই শিলচৰলৈ যাব লাগিব নহয় নেৰাই যোৱা শিলচৰলৈ গ'লে মোৰ ডেড বডিৰ ওপৰতে যাব লাগিব মনে মনে ভাত খাও এইটো ৰাতিখন আকৌ কোন আহিল তোৰ দোকানত খাইছিলে নাজানিছো তোৰ দোকানত কেনেকে ওলাল ৰিহাৰ্চল কি ৰিহাৰ্চল উল্টা পুল্টা কথা কৈ নাথাকিবি চৰ খাবি একদম কিয় দিবলৈ আহিছ ইয়ালে তুমি ভুল বুজিয়া চাও বোৱাৰী মানে আজি মোৰ দোকানৰ ৰিহাৰ্চল এখন নাটকৰ হৈছে কি নাটকৰ ৰিহাৰ্চল জলবৈছো নাটকৰ ৰিহাৰ্চল এখন হৈছে তাৰপিছত কেকেচাটো গুচি আহিছে নাটক দুখন মোৰ দোকানতে এৰি থৈ আহিছে কাইলৈ যদি নাটকখন আকৌ কেকেচা লাগিছে চচটো মইহে খাইছো সেইকাৰণে নাটকখন তোমাক দিবলৈ আহিলো বোৱাৰী দে ভাল ল'ৰা যা আহিছো যা কি হ'ল আছেনে বাৰু কোন কেকেচা কেৰাহীত ভাজি নাই ভাতটো নাই চাগে আৰু নাই এনে উকিলেও ওলাবনে বাৰু তলৰ চাই খাবি ইচাম কি জাতৰ মাইকী মানুহ আছে লোকৰ মাইকী মানুহে চাই চিটি কৰি কাৰণে ভাত কেইটামান ৰাখিছে ইচাম মই যে ভাল আছে আপোনাৰ কিন্তু কণ্ট্ৰলটো অকণ কম আছে না আপুনি ব্ৰেকত ভৰি দিবলৈ এক্সিলেটৰডাল দবাই ধৰিছে নহয় মানে যোৱাই আজি মোৰ কষ্ট হৈছে বুজি পাওঁ দাদা মৰমত ভাত কেইটামান খুৱাওঁ আপুনি খাবনে খাম দিয়া কৰক খাবনে খাম মুখ মেলক জলকীয়া কি হ'ল কামুৰি দিছো আজি জেঠেৰি যোৱা ইমান মিতিৰ যে মানুহে সদায় জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে মিলিব লাগে এয়া পানীৰ জোৰ কি হ'ল তুমি মদত ধৰিলা মানে চুপ থাকক ভণ্টিও আজি যোৱাই শিলচৰ যোৱা দুখত মদত ধৰিলে নাখাবি ভণ্টি যোৱাই শিলচৰলৈ নাযায় আৰু গ'লে মোৰ ডেড বডিৰ ওপৰৰে যাব লাগিব চুপ থাক একদম মদ খাই মাতলামি কৰিবলৈ নাহিবি দাদা বেয়া কাম কৰিছে ন দুইটাই মিলি মদ খাই অহা নাই দুইটাই মোহনৰ দোকানত দুইটাই মিলি এইটো খাই আহিছে নে নাই দুইটাই মোহনৰ দোকানত এক্টিং কৰিবলৈ নাহিব সি এইটো ইয়াত দিবলৈ আহিছে বৰাহন নন্দ নিয়া কি হ'ল কাইলৈ শিলচৰ যাব লাগিব নে নোৱাৰে গ'লে মোৰ ডেড বডিৰ ওপৰৰে যাব লাগিব আপোনালোকে লাজ নাপায় হা এই সৰু ল'ৰাটোৰ দোকানত গৈ এইবোৰ বেয়া বস্তু খাবলৈ মই শিলচৰ যাব লাগিব নে নালাগে মোক সেইটো কোৱা নোৱাৰা ডেড বডি ঐ ডেড বডি ভাত খাই বাচন ধুই থৈ আহিবি মদাহী বাচন মই ধুব নোৱাৰো মই যদি যোৱালৈ যাওঁ